শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু এয়া হৈছে আমাৰ শ্ৰীহেতিৰ 150তম দুৰ্গা পূজা আৰু আজি হ'ল অষ্টমী পূজা। মোৰ বাৰু ভিডিঅ'টো দিয়াত দেৰি হ'ল, কিন্তু এই যে পূজাৰ দিনা এই ভিডিঅ'টো বনাইছিলোঁ অষ্টমী পূজাৰ দিনাখনে। আৰু এতিয়া আমি ইয়াতে সেৱা কৰিব আহিছোঁ। মানুহ বহুত হৈছে, সেইবাবে অলপ দেৰি হৈছে সেৱা কৰাত, লাইন ধৰিব লগা হৈছে। আৰু সেৱাটো কৰি লওঁ আগে। আৰু এইবাৰ আমাৰ শ্ৰীহেতি দুৰ্গা পূজাৰ 150 বছৰ সম্পূৰ্ণ হ'ল, অৰ্থাৎ 150 বছৰ হ'ল এইখন দুৰ্গা পূজা কৰা। সেইবাবে এইবাৰ অলপ ডাঙৰকৈ কৰা হৈছে আৰু মানুহো এইবাৰ বহুত হৈছে। আৰু এইটো হৈছে আমাৰ দুৰ্গা পূজাৰ গেট, এইফালেদি সোমাই যাব লাগে। এতিয়া আমি সকলোৱে সেৱা কৰিলোঁ আৰু ৰাতি পূজা চাব আহিম আৰু ৰাতি দেখাই আছোঁ। এয়া আমি ৰাতি পূজা চাব আহিলোঁ। এয়া আমি আহিছোঁ আমাৰ শ্ৰীহেতিৰ ওচৰতে বংঘৰত পূজা চাব। আৰু এয়া চাওক, ইয়াতো বহুত মানুহ হৈছে, ইয়াতে বহুত মানুহ হয়, যিহেতু মেইন চকতে পূজাখন হয়, সেইবাবে বহুত মানুহ হয়। আৰু এয়া মই পূজাত অকলে ঘূৰি আছোঁ, মানুহ বহুত হৈছে আৰু মই এয়া অকলে ঘূৰি আছোঁ। আপোনালোকে ক'ত পূজা চালে কমেণ্টত জনাব। আৰু এতিয়া আমি অলপমান ফুৰি লওঁ ইফালে সিফালে, ফুৰি পিনে খাই পিনে ঘৰত যাম, কাৰণ পুজোত থৈ আহিছোঁ। আৰু মানুহ ইয়াতে বহুত বেছি হয়। আৰু এইটো হৈছে পূজাৰ গেট, ইয়াৰ ভিতৰেৰে সোমাই যাব লাগে। আৰু ইয়াতে আমি এতিয়া ফুলাৰী খাব আহিলোঁ। ফুলাৰী আৰু বোলে কণী খায়, বইল কণী, আৰু মই ফুলাৰীকে খাওঁ। ইয়াতে আহিলোঁ খাবলৈ। মানুহ ইয়াতো ভিৰ আছে, তো অকণমান ৰখিব লাগিব। তাতে বনাই আছে, কিন্তু মানুহ বহুত, সেইবাবে অলপমান ৰখিব লাগিব। আৰু কণী খাব ধৰিছে আৰু মই ফুলাৰী খাওঁতে অলপ টাইম লাগিব। আৰু ভাবিছোঁ পিহুলৈ কিবা এটা লৈ যাওঁ ইয়াৰ পৰা, খেলা বস্তু। এয়া চাইছোঁ কি আছে, তাইলৈ কিবা এটা লৈ যাব লাগিব যাওঁতে। তাই টোপনি মাৰি আছে এতিয়া ঘৰত, ত' সেইবোৰ সোনকালে যাব লাগিব নুঠাওঁতে। তাৰ পৰা যাব ওলালোঁ, এয়া বাইকৰ কাষলৈ আহিছোঁ। এতিয়া আৰু আমাৰ শ্ৰীহেতি পূজা চাম, এতিয়া তাৰে পূজা দেখাম আপোনালোকক। আৰু এয়া হ'ল আমাৰ শ্ৰীহেতিৰ পূজাৰ গেট, আৰু এয়া গেট পাৰ কৰিলোঁ। আৰু কিন্তু কি হ'ল, শ্ৰীহেতি পূজাৰ মই ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ'কেইটা নাজানো ডিলেটে হৈ গ'ল নে ভিডিঅ'কেইটা নহ'লে। এতিয়া মোবাইলত চেক কৰিছোঁ, ভিডিঅ'কেইটা নাই, বাছ এইখিনিয়ে আছে যিখিনি মই মানে পূজা চাই আহি ভিডিঅ' কৰিছিলোঁ, সেইখিনিয়ে আছে। বাকী যিখিনি পূজাত বনাইছিলোঁ সেইখিনি ধৰক ডিলেট হৈ গৈছে, নহ'লে বা ভিডিঅ'টো নহ'লে। চ' এইখিনিয়ে দেখাইছোঁ আৰু আপোনালোকক। আৰু এয়া হৈছে দশমী আজি, আৰু আজি গোঁসাই উটাই দিব। আৰু এয়া আমি গোঁসানীক চাউল দলিয়াবলৈ আহিছোঁ। চবে আজি দশমীৰ দিনা গোঁসানীক চাউল দলিয়াই দিয়ে, তো আমিও আহিছোঁ চাউল দলিয়াই দিবলৈ। আজি এই গোঁসানীকেইটাই নি উটুৱাই দিব নদীত।
তাৰপিছত আমি পূজাত উঠা কেইকপিমান ফটো দিলোঁ। এয়া আমি পূজাত উঠিছিলোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।